Hello friends, you are watching Exam Get Assamese. আজি মই ক্লাস 10 গণিত কিতাপখনৰ পৰা দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.1 আলোচনা কৰিম। গতিকে প্ৰথমে বুজি পাব লাগিব দ্বিঘাত সমীকৰণ মানেনো কি। দ্বিঘাত সমীকৰণ হৰ যিবোৰ সমীকৰণৰ সৰ্বোচ্চ ঘাত 2 তেনেবোৰ সমীকৰণক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এক্সাম্পল 4x² + 2x + 3 = 0। ইয়াত সৰ্বোচ্চ ঘাত 2 এই কাৰণে তেনেবোৰ সমীকৰণক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। দ্বিঘাত সমীকৰণৰ আদৰ্শতা আছে x² + bx + c = 0 আৰু not equal 0। কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ যদি ইয়াত টো 0 হৈ যায় তেন্তে গোটেই পদটো শূন্য হৈ যাব। এতিয়া আহিছো 4.1 দ্বিঘাত সমীকৰণৰ 4.1 ৰ 1 নম্বৰ কোৱেশ্চন তলত দিয়াবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। কোৱেশ্চন নম্বৰ 1 ত আছে x + 1 হোল স্কয়াৰ ইকুৱেল 2 * x - 3 এটো দ্বিঘাত সমীকৰণ হয়নে নহয় এটো পৰীক্ষা কৰিব দিছে। সলিউশন এটো এটা ফৰ্মুলাত পৰি আছে a + b হোল স্কয়াৰ ইকুৱেল a² + 2ab + b²। এটো ফৰ্মুলাত এটো পেলাব পাৰিম। গতিকে x ৰ ঠাইত x² + 2a * b x * b ঠাইত কিমান 1 আছে b 2a * b + b² 1² ইকুৱেল ইয়াত 2 এৰে গুটেইখিনিক মাল্টিপ্লাই কৰিম 2x 2 3 * 6 -6 গতিকে x² + 2x + 1² মানে 1 ইকুৱেল 2x - 6। গতিকে এই গুটেইখিনি আমি ইফালে লৈ আহিম বাওফালে x² + 2x + 1 এটো প্লাসত আছে সেইকাৰণে এপিনে আনিলে মাইনাস হ'ব -2x এটো মাইনাসত আছে এপিনে আনিলে +6 = 0। নেক্সট লাইনত এতিয়া ইয়াত আছে +2x এটো আছে -2x গতিকে এই দুটা আমি কাটি দিব পাৰিম তেনেকে কাটি দিব পাৰিম। গতিকে ইয়াত পাম কিমান x² + +1 + 6 = 7 = 0। x² + 7 = 0 গতিকে এই পদটো দ্বিঘাত সমীকৰণ হয় না নহয় এটো পৰীক্ষা কৰিব দিছে। x² + 7 = 0 এই পদটো দ্বিঘাত সমীকৰণ হ'ব কাৰণ এইটো ax² + bx + c = 0 আৰ্হিত আছে x² + 7 = 0 এটো দ্বিঘাত সমীকৰণ হ'ব কাৰণ এই পদটো ax² + bx + c = 0 আৰ্হিত আছে সেইকাৰণে এটো দ্বিঘাত সমীকৰণ হ'ব। এতিয়া আহিছো 4.1 ৰ 1 ৰ 2 নম্বৰ কোৱেশ্চনলৈ সলিউশন। ইয়াত কোৱেশ্চনটো হ'ল x² - 2x ইকুৱেল -2 * 3 - x 3 - x x² - 2x ইকুৱেল এখিনি একো নকৰো এই 2 এৰে এই দুটাৰ লগত পূৰণ কৰি দিম -2 3 লগত -6 - +2x গতিকে x² - 2x হুফালৰখিনি আমি বাওফালে লৈ আহিম প্লাসৰ 6 আছে ইয়াত -6 হৈ যাব আৰু প্লাসৰ 2 আছে তো -2 হৈ যাব গতিকে কিমান হয়
মাইনাস 2 হৈ যাব ইকুৱেল 0 গতিকে x স্কয়াৰ মাইনাস 2x মাইনাস 2x মাইনাস 4x প্লাস 6 ইকুৱেল 0 গতিকে দ্বিঘাত সমীকৰণ হ'ব এই পদটো দ্বিঘাত সমীকৰণ হ'ব কাৰণ এই x স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 আহিত আছে x স্কয়াৰ minus 4x plus 6 এটো দ্বিঘাত সমীকৰণ হ'ব কাৰণ এটো x স্কয়াৰ plus bx plus c ইকুৱেল 0 আহিত আছে হয় এতিয়া আহিছো 4.1 ৰ 1 ৰ 3 নম্বৰ অংকটোলৈ সলিউশন ইয়াত আছে x minus 2 into x plus 1 equal x minus 1 into x plus 3 এটুক আমি দ্বিঘাত সমীকৰণ হয় নে নহয় এটু পৰীক্ষা কৰিব লাগে আমি কি কৰিম x minus 2 এটুৰে x plus 1 ৰ লগত মাল্টিপ্লাই কৰিম মাল্টিপ্লাই এনেদৰে কৰিম x এৰে এটু x এৰে এবাৰ x ক আৰু এবাৰ 1 ক ঠিক একেদৰে 2 এৰে এবাৰ x ক আকৌ 2 এৰে 1 ক তেনেদৰে আৰু ইয়াত এবাৰ x এৰে x ৰ লগত পূৰণ কৰিম x এৰে আকৌ 3 লগত পূৰণ কৰিম 1 এৰে x ৰ লগত পূৰণ কৰিম 1 এৰে আকৌ 3 লগত পূৰণ কৰিম তেন্তে আমি আনসাৰটো পাই যাম এতিয়া x minus 2 x plus 1 এটো দুনিয়াকে আকৌ লিখি দিও x minus 2 x plus 1 গতিকে x into x x square x into x x square x plus 1 plus x minus 2x minus 2x minus 2 1 jar minus 2 equal ইয়াত x square x এর আকো 3 plus 3x minus x একের আকো 3 minus 3 x square plus x minus 2x minus 2 equal নিদিও এটো একি গুটেখিনি পার্ট আমি বাওফালে লৈ আহিম গতিকে minus x square minus 3x plus x আৰু plus 3 equal 0 গতিকে ইয়াত কিবা চাব লাগিব কিবা কটাকটি গৈ আছে নে নাই ইয়াত দেখা গৈছে minus x square ইয়াত plus x square ইয়াৰ পিছত আমি চাব লাগিব x ৰ ভিতৰত ইয়াত plus x minus 2x minus 2x আৰু minus 3x টোটাল হল minus 5x হল minus 5x ৰ পৰা এটা x কাটা যাব minus 3x ইয়াত minus 2 ইয়াত minus 2 ইয়াত plus 3 গতিকে 3x plus 1 equal 0 minus 3x plus 1 equal 0 এই পদটো দ্বিঘাত সমীকৰণ নহয় কাৰণ এটো ax square plus bx plus c equal 0 এটো আৰহিত নাই এটো নহয় এতিয়া ইছু কোৱেশ্চন নম্বৰ 6 লৈ কাৰণ 4 আৰু 5 3 হৈতে প্ৰায় একেই সেই কাৰণে এটো ইজি আছে সেই কাৰণে মই 6 লৈ ডাইৰেক্ট আহিছো x square plus 3x plus 1 এটো পাতিলো x square plus 3x plus 1 equal এটো আমি কোনটো ফৰ্মুলাত পেলাব পাৰি আগতে যেনেকৈ আছিল a plus b whole square a square plus 2ab plus b square কিন্তু ইয়াত মাইনাস আছে গতিকে এটো ফৰ্মুলা হ'ব এনেকুৱা a minus b whole square সূত্ৰটো হ'ল a square minus 2ab plus b square মাজত মাইনাস আছে সেই কাৰণে 2ab ৰ আগত মাইনাস হ'ব গতিকে x ক a square minus 2 into a x into b
প্লাছ বি স্কুৱেৰ 2 স্কুৱেৰ গতিকে x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ইকুৱেল x স্কুৱেৰ অলপ সিম্পলিফাই কৰি দিওঁ মাইনাছ ইয়াত 2 into 2 4x প্লাছ 2 2 জাৰ 4 x স্কুৱেৰ প্লাছ 3x x স্কুৱেৰ প্লাছ 3x প্লাছ 1 এই ৰাইট সাইডৰ খিনি আমি বাওফালে লৈ আহিম মাইনাছ x স্কুৱেৰ ইয়াত আছে মাইনাছত গতিকে প্লাছ 4x মাইনাছ 4 গতিকে আমি চাব লাগিব ইয়াত কি কথা কটি গৈ আছে x স্কুৱেৰ প্লাছত আছে এটো মাইনাছত আছে কাটি দিলো গতিকে প্লাছ 3x প্লাছ 4x প্লাছৰ কিমান 7x প্লাছ 1 মাইনাছৰ 4 গতিকে মাইনাছ 3 ইকুৱেল 0 গতিকে দেখা গল 6 নম্বৰ অংকটো এটো দ্বিঘাত সমীকৰণ নহয় কাৰণ a স্কয়াৰ প্লাস bx প্লাস c এটো আৰহিত এটো নাই গতিকে নহয় এতিয়া আহিছো দ্বিঘাত সমীকৰণৰ 4.1 অনুশীলনীৰ 8 নম্বৰ কোৱেশ্চনলৈ x cube minus 4x square minus x plus 1 equal x minus 2 whole cube এনেকুৱা ম্যাথমেটিক্সত আমি কি কৰিম ইয়াত এইখিনি পাৰৰ এইখিনিৰ পৰ a minus b whole cube a minus b whole cube এটো মেথড এটা আছে a cube minus b cube minus 3a square b plus 3ab square এটো ফর্মুলা এটো ফর্মুলা হয় এখিন আমি ফর্মুলাটো পেলাই দিম গতিকে সলিউশন x cube minus 4x square minus x plus 1 equal এখিনিত আমি যদি ফর্মুলা পেলাব যাও a cube minus b cube a cube x to the power cube minus b cube 2 cube minus 3a square x square 3a square b 2 plus 3a b square হল এতিয়া আমি ফর্মুলাটো মুছি দিলো দ্বিতীয় x cube minus 4x square minus x plus 1 equal x cube minus 8 minus 6x square plus 6x square plus 24x গতিকে x cube minus 4x square minus x plus 1 equal to উঠাই দিও ফুফালৰ কিনি আমি বাওফালে লৈ আহিম minus x plus 8 plus 6x square minus 24x গতিকে আমি এতিয়া ইয়াত চাব লাগিব ফাৰ্ষ্টত x কিউবৰ খিনি x কিউব এটা আছে আৰু বাকি নাই x কিউব x স্কয়াৰ খিনি এতিয়া সম minus 4x square minus x square 5x square ইয়াত আছে 6x square plus or গতিকে plus 1x square গতিকে plus 1x square এতে x ৰ কিনি সম minus or x এটা আছে ইয়াত 24x আছে গতিকে 25 minus 25x plus 1 plus 8 গতিকে plus 9 equal 0 গতিকে এটো আনসাৰৰ পৰা আমি ক'ব পাৰো যে এই পটো দ্বিঘাত সমীকৰণ নহয় কাৰণ দ্বিঘাত সমীকৰণৰ 4.1 অনুশীলনীৰ 1 ৰ পৰা 8 লৈকে অংক কেইটা মই কৰিলো ইয়াত
দুটামান অংকৰ এটাৰ লগত আনটো মিল আছে সেইকাৰণে মই দুটামান অংক কৰা নাই আৰু 8 নম্বৰটোৰ উত্তৰটো হ'ব x কিউব plus 1 x square minus 25x plus 9 equal 0